Hello everyone. Good morning everybody. Happy New Year. Happy New Year. আমি আছো একদম ৰাতিপুৱা আজি 6টা বজাতে উঠিলো উঠি আহি ক'ত আহিলো দীপৰ বিল আৰু ইমান ধুনীয়া ধুনীয়া চৰাই ন এই মাইগ্ৰেটৰী বাৰ্ডছ মই দেখি কেনেকুৱা লাগিছে মই এতিয়া কিন্তু মানুহ হুলস্থুল হ'ব পিকনিক পাৰ্টি আহিছে এটা দুটা লাহে লাহে এইফালে আহিছে তো চৰাইবিলাক উৰি উৰি গৈ আছে ইয়া দূৰত তাৰপিছত কালি 31 টো আমাৰ ভালেই গ'ল আৰু বহুত ভাল গ'ল ব্ৰেকফাষ্ট কৰা নাই ইয়াতে কৰি ল'ম আমি ইয়াত নাযাওঁ আজি ক'ত যাম আমি বেলেগ এটা জেগাত যাওঁ চান্দুবি যাওঁ ঠিক আছে চান্দুবি চান্দুবি যোৱা নাই ইয়াৰ পৰা 50 মান হ'ব মই এনে ঘৰত চাওঁতে 60 এনেকা দেখাইছিল আমাৰ ঘৰৰ পৰা 50 মান হ'ব 55 60 এনেকুৱা হ'ব মানে 1 hour 25 minutes মান লাগে সেই চান্দুবি যাম আৰু তাকে শ্বেয়াৰ কৰিম আপোনালোকৰ আগত আৰু আপোনালোকে শ্বেয়াৰ কৰিব চেনেলটো লাইক কৰি দিব ভাল পালে আৰু সাবস্ক্ৰাইবটো এতিয়াই নকওঁ সবে কৈ থাকে লাষ্টত কম ঠিক আছে ঠিক আৰু সবকে হ্যাপি নিউ ইয়াৰ আৰু সব হেলদি হৈ থাকক আৰু ইয়াতে আমি ধুনীয়া বস্তু এটা খাওঁ বেগতো নাই আপেল চান্দুবিলে অলপ টাইম লাগিব ন ইয়াবা লাগিব এঘণ্টা লাগিব আমি ৰৈ যাম ন আজি বছৰটো প্ৰথম দিন ধুনীয়াকৈ ধুনীয়া জেগাত এক্সপ্ল'ৰ কৰি যাম আৰু মানুহবিলাক চাম কি ষ্টাইল কৰি আহিছে ন মই ছোৱালীবিলাক চাম মই কি চাম মোক চৰাইবিলাক চা এই ইয়াত শগুন আছে সেই তাত শগুন সঁচাকৈ গোটেই গছজোপা ভৰ্তি হৈ আছে কিন্তু আপোনালোকে কেনেকৈ দেখিব ইয়াত আমাৰ দূৰৰ লেন্সৰ কেমেৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো গ্ৰ' কৰাত হেল্প কৰক তেতিয়া আমি আৰু ধুনীয়া জেগা একদম দামী কেমেৰা কিনি দেখুৱাম ন কৰিব কেলৈ নকৰিব ইমান কষ্ট কৰি আমি ভিডিঅ'বিলাক বনাওঁ কেলৈ ছাবস্ক্ৰাইব নকৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে নহয় কৰি দিলে হ'ল আৰু ছাবস্ক্ৰাইব কৰি থ'লে আৰু এটা কথা ভাল নটিফিকেশ্যনবোৰ পাই যায় লগে কিবা এটা ভিডিঅ' আমি দিয়াৰ লগে আপোনালোকে নটিফিকেশ্যন পাই যাব তুমি লোৱাচোন মোৰ দাঙি হাত বিষাইছে চব মোকে কৰিব লাগিব বাইকো চলাম মই কি খাইছা চিয়াৰ্ছ মহৰ গাখীৰ চাহ মহৰ গাখীৰ নি বহুত টেষ্টি মই এনে গাখীৰ চাহ নাখাওঁ কিন্তু বিৰাট টেষ্টি খাইছোঁ চিয়াৰ্ছ হেপী নিউ ইয়াৰ বনাইছে ন তেলটো কম দিব হা ৰাভা এই গৰমা গৰম ধুনীয়া পৰঠা अकेले क्या खा रहे हो আকৌ এপাৰ চাহ ল'লো মানে মহৰ গাখীৰৰ চাহ ইমান ভাল লাগিছে খাই খোৱা চাহটো সঁচাকৈ বহুত টেষ্টি বনাইছে ন আৰু এটা কথা এই মই বনালে হেৰি পৰঠাটো কিয় এনেকুৱা নহয় ন এনেকৈ বাহিৰত খালে যিটো টেষ্ট পাওঁ বাহিৰত খালে ইমান ধুনীয়া মই বনালে কিবা টান হয় কিয় জানো বকি বনাবি আৰু মই বনাই থাকোঁ তেতিয়া একো নাই সেই বাহিৰত খোৱাৰ লগে এনেকৈ সদায় বাইদেউ দাঁতকেইটা নাই আগফালে নাই যদিও হাঁহি বনাইছে কি চাই আছা এইফালে চিপছ দিবা এই খালি খাওঁকে আছে এইটো বৰ্ডাৰ এলেকা দেখিছানে এইটো আসাম মেঘালয় বৰ্ডাৰ চুকুৰবাৰীয়া বিট আণ্ডাৰ ৰাণী ৰেঞ্জ কামৰূপ আসাম এইবিলাক চিপছ ন কমলা এইটো কি মদ নে পেট্ৰল ন
বা লৈহে এৰিলা ন কমলা লোকেল ন বা হয় নি এইফালে কপিলিত হেৰি যায় এই যে সিধা গৈছে হেতু বাৰেগাঁও আমি অলৰেডি এটা ভিডিও ব্লগ এটা আমি দি থৈছো আপোনালোকে চাব আৰু ৰাইট টাৰ্ন ললে এফালে চান্দুবি এতিয়া আমি যাব ওলাইছো চান্দুবি আৰু লেফটত আমি অলৰেডি এটা ভিডিও বনাই দিছো বাৰেগাঁও বহুত ধুনীয়া ৰাণী খামাৰ আছে আপোনালোকে তালেও যাব পাৰে যদি চান্দুবি গৈছে এবাৰ তেনেহলে তালে গৈ চাওক খুব ধুনীয়া জেগা ৱাটাৰফল আছে এইখিনিতে অলপ আগতে আহি ধুনীয়াকে আমি 20 रुपीजৰ এটা টিকেট দিলে আৰু এটো হৈছে সাব চিকুনৰ কাৰণে যেটো বহুতে প্ৰয়োজন নহলে মানুহ এবাৰ আহি নাহা হয় সাব চিকুনৰ কাৰণে এটো লৈছে তেওঁলোকে হে প্ৰভু এই বাছবোৰ তো গুৱাহাটী ইয়ালৈকে আহিলে যেন পাইছো আমি প্ৰথম ভাবিছিলো আমি লাষ্টত আহিছো নেকি ইমান বাছ আহিছে চাওকচোন কিমান বহুত দেখিছা উঠিবানে উঠিবলৈ চিন্তা কৰিব লাগিব এজনৰ ক'লৈকে নিব টিকেট ক'ত দিয়ে নে ইয়াতে সেই তাত অঁ পিকনিক স্পট আজিকালি মেলা নিচিনা হৈ আছে মেলা নিচিনাহে লাগিছে ন পুৰা মেলা নিচিনা সিফালে মেলা হৈও আছে নাৱত 100 रुपीजকে লৈছে পাৰ পাৰ্চন আৰু লাইফ জেকেট ফ্ৰী আৰু লাইফটোৰ কথা নাজানো সেইটো চিকিউৰ নিজে কৰিব লাগিব এনজয় ইয়ৰ লাইফ য়েছ এনজয় কৰিব লাগে এনজয় বহুত ভাল লাগিছে এই বা নাওবিলাক ইমান ধুনীয়া কালাৰফুল চোৱা নাই Acha, Mr. Kuwar, where we are going now? Now we are exploring some extraordinary place. Okay. Oh, it is a shortcut, right? Oh, this is a shortcut. Oh, shortcut, right? Well done, Mr. Kuwar. Shortcut. Every road has a one destination. Yeah, it's true. Oh, খুৰা নতুন বছৰ কি কৰিছে চান্দবি মেলা বুলি কয় চান্দুবি মেলা কেইদিন থাকিব সেইটো 5 দিন থাকিব 5 দিন থাকিব আজিৰ পৰা মানে 5 তাৰিখলৈ আজি 1 তাৰিখ হয় আজিৰ পৰা আৰম্ভ গতিকে চান্দুবি আহা যোন যোন মানুহ আছে তেওঁলোকে নাজানে যদি নদী পাৰ কৰি তেনেকেও লৈ যাব আৰু নহলে বাৰেগাঁও ৰাস্তাত বাইক বা গাড়ী লৈ গৈ পেলাই ডাইৰেক্ট মেলাটো উপভোগ কৰিব পাৰে থ্যাংক ইউ আপোনাৰ নাম মোৰ নাম ছিল অক্ষয় কুমাৰ আপা মই ওপৰ মুডুকি থাকো এই ওপৰ মুডুকি এইখিনি মুডুকি কয় এইখিনি নাম মুডুকি হয় হ্যাপি নিউ ইয়াৰ চান্দুবি চাই আহিলোঁ বহুত মানুহৰ ভিৰ আৰু তাতে আমি নতুন বছৰটো মানুহৰ মানে চব মানুহৰ দেখিলে মুখখন গম পায় যে আজি চবৰে মুখত এটা ফূৰ্তি একো কাম চাম নাই এইটো আজি একদম ফ্ৰীকৈ এনজয় কৰিব খাব পিয় আৰু মস্ত কৰোঁ আমি বেছি নাই খোৱা বাৰু অকণমান খাইছোঁ তো যিয়ে নহওক এই ভাল লাগিলে ন বহুত ভাল লাগিলে আৰু এনেকুৱা এটা নেচাৰেল পৰিৱেশত ভয় লাগিছে কাৰণ এইখিনিতে চবেই কৈছে সোনকালে যাব লাগিব কাৰণ ইয়াত গণেশ বাবা ওলাই বুলি সেইকাৰণে মোৰ বিৰাট ভয় লাগি আছে বলা এইটো ধৰা
সোমাইছে মাংসখিনি চাই আছে